নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এক অন্য ভিডিঅ'লৈ। আজি এই ভিডিঅ'টো এইকাৰণে প্ৰস্তুত কৰা হ'ল যে আপোনালোকে 50টা কয়লাৰ পোৱালি পুহি কিমান লাভ অৰ্জন কৰিব পাৰিব এই বিষয়ে আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। চাওক, প্ৰথম কথা হ'ল আপোনালোকে পোৱালি যেতিয়া 50টা পোৱালি আনিব, পোৱালি হয়তো ছিজন লৈ আছে, দাম আপ ডাউন হৈ থাকে। এতিয়া ধৰি লওক মই এয়া পোৱালি 25 টকাকৈও আনিছোঁ, কিন্তু নেক্সট কোটাত মই তাৰ পিছৰ পৰা সুধি চালোঁ পোৱালি এতিয়া কেনেকৈ। যিজনৰ পৰা আনিছিলোঁ সেইজনে কৈছে যে পোৱালি এতিয়া 30 টকা, মানে ধৰি লওক 30, 35, 25 এনেকৈ ৰেটটো উঠা নমা হৈ থাকে। আৰু ছেকেণ্ড কথা আহি গ'ল দানা এতিয়া আপোনাৰ 1900 টকা পাৰ বেগ, তাতকৈ বেছিও আছে বাৰু। এতিয়া 50টা পোৱালিত আপোনালোকে দানা খুৱাব বুলি ক'লে মিনিমাম 4 বেগ দানা লাগেই, কিন্তু মই 3 বেগহে খুৱাম বাৰু। 3 বেগ দানা খোৱাৰ পিছত আপোনালোকৰ 1 কেজি 300, 1 কেজি 200 গ্ৰাম হৈ যায়। আৰু সেইমতে আপোনালোকৰ দৰৱ লাগিব। দৰৱ আপোনালোকে কেলছিয়াম আনিব, তাৰপিছত লিগজেন পাউডাৰ, ভিমাৰেল, এইকেইটা আনিলেই হৈ যাব। আৰু প্ৰথম দিনাখন যেতিয়া পোৱালি আনে তেতিয়া ORS পেকেট এটা লৈ আহিব, সেইটো বেছি দাম নহয়, 20 টকা ল'ব। আৰু সেইখিনিয়ে, আৰু বেছি তাত খৰচ কৰিবলগীয়া নাই। এতিয়া ধৰি লওক 1900কৈ দানা বেগ ল'লে 3 বেগত আপোনাৰ হ'ব এইপিনে 5700 টকা দানা বেগ হ'ব। আৰু বাকী পোৱালি আপোনাৰ মই 25কৈ আনিছোঁ বাৰু। মই পোৱালিৰ কথাটো ক'লোৱেই, তেনেদৰে দাম উঠা নমা হৈ থাকে। আৰু আপোনালোকে লাভ বুলি ক'বলৈ হ'লে 50টা পোৱালিত মৰ্টেলিটি আহে আপোনাৰ 4টা পৰা 5টা, তাতকৈ বেছি নাহে। যদি আপোনালোকে 45 দিন বা 50 দিন ৰাখি দিয়ে তেতিয়াহ'লে আপোনালোকৰ লাভ হ'ব 4000 পৰা 5000 টকাৰ ভিতৰত। আৰু এইখিনি আজি কিমান 50টা পুহিলে কিমান লাভ হয় সেয়াকে আপোনালোকক জনালোঁ। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু বাকী ভিডিঅ' পিছত দি আছোঁ। আজিলৈ এইটোৱেই, ধন্যবাদ।